নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই নিহাৰিকাই মোৰ ইউটিউব চেনেল নিহাৰিকাছ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ অন্য এটি ব্লগ আৰু আজিৰ ব্লগটোত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম শিৱসাগৰ জিলাৰ বকতা মৌজাত অৱস্থিত ঐতিহাসিক বিস্ময়কৰ বৃক্ষ বাখৰ বেঙেনা। ইতিহাস জড়িত এই বাখৰ বেঙেনা বৃক্ষজোপা প্ৰাচীন কালৰ আহোমসকলৰ ৰাজত্বৰ সময়ছোৱাত এক ঐতিহাসিক সাক্ষী হৈ আছে। বিশেষকৈ বাখৰ বেঙেনা বৃক্ষজোপাই প্ৰায় 600 বছৰমান অতিক্ৰম কৰিছে। এই বাখৰ বেঙেনা নামৰ গছজোপা 30 ফুট উচ্চতাৰ আৰু এই গছৰ বৈজ্ঞানিক নাম হৈছে ৰেন'ডিয়া ইউলিজিনছা। বিশেষকৈ এই গছজোপা কোনে ৰুইছিল আৰু কেনেদৰে এই অঞ্চলত এই গছজোপা হ'ল, ইয়াৰ কোনো সঠিক তথ্য নাই যদিও গাঁৱৰ স্থানীয় ৰাইজসকলৰ মুখত এই গছজোপাৰ কিছু ইতিহাস আমি জানিবলৈ পাওঁ। কিছু লোকৰ মতে এসময়ত চুতীয়া ৰজাই ৰাজ্যৰ সীমা দিয়াৰ পাছত এই গছজোপা ৰোপণ কৰি কৈছিল যে চুতীয়া ৰাজ্য থাকে মানে এই গছজোপা থাকিব। কিন্তু আন কিছু সংখ্যকৰ মতে আহোম ৰাজত্বকালৰ ৰজা চুহুংমুঙৰ দিনত এজন বিষয়াই এই গছজোপা পুলি সযত্নে ৰাখিছিল। কিন্তু 2012 চনত BSIPৰ গৱেষকসকলে কৰা বৈজ্ঞানিক গৱেষণাৰ মতে এই গছজোপা 1434 খ্ৰীষ্টাব্দত ৰোৱা হৈছিল, অৰ্থাৎ চুতীয়া ৰজাসকলৰ ৰাজত্বকালৰ দিনত। আন একাংশৰ মতে এই গছজোপা 1400 খ্ৰীষ্টাব্দত বৰাহী ৰজা মহামাণিক্যৰ দিনত ৰোপণ কৰা হৈছিল। এজন চীনা সম্ৰাটে ৰজা মহামাণিক্যলৈ এই বাখৰ বেঙেনা গছপুলিটো উপঢৌকন হিচাপে পঠাইছিল বুলি জনা যায়। বৰাহী ৰজা আৰু চুতীয়া ৰজাৰ বন্ধুত্বৰ চিন হিচাপে দুয়োখন ৰাজ্যৰ সীমাত এই ঐতিহাসিক বৃক্ষজোপা ৰোপণ কৰা হৈছিল বুলি আমি জানিবলৈ পাইছোঁ। সঁচা অৰ্থত বিশ্বৰ ভিতৰত দুষ্প্ৰাপ্য এজোপা গছ হৈছে বাখৰ বেঙেনা। এই বাখৰ বেঙেনা গছজোপা বকতা মৌজাৰ জবলাটিং আৰু চুহুংমুং গাঁৱৰ মধ্যভাগত অৱস্থিত। বাখৰ বেঙেনা গছজোপাৰ চাৰিসীমা হৈছে পূবে জবলাটিং, পশ্চিমে খলঙনি, উত্তৰে চেতিয়া গাঁও আৰু দক্ষিণে দিহিঙীয়া গাঁও। এই বাখৰ বেঙেনা গছজোপাত আমি দেখিবলৈ পাওঁ যে গছজোপাৰ মূল গুৰিৰ পৰা কেইবাটাও ডাল মূল গছজোপাৰ পৰা বিস্তাৰিত হৈছে। এই গছৰ পাতবিলাক তগৰ ফুলৰ পাতৰ সৈতে কিছু মিল থকা দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও এই গছজোপা কাঁইটীয়া আৰু ছালবিলাক খহটা। এই গছৰ প্ৰজনন ক্ষমতা নথকাৰ ফলত গছজোপাৰ বীজ সিঁচিছে যদিও বৰ্তমানলৈকে ইয়াৰ পুলি গজাব পৰা নাই। এই গছজোপা জেঠ আহাৰ মাহত ইয়াৰ গুটিবোৰ লাগি পকিলে পাতবিলাকৰ আঁৰত গুটিবিলাক বাখৰৰ দৰে জিলিকি থকা দেখা যায়। বিশেষকৈ আহোম যুগত কাণত পিন্ধা এবিধ অলংকাৰ বাখৰ কটোৱা কেৰুৰ লগত গুটিটোৰ মিল থকাৰ বাবে গছজোপাৰ নাম বাখৰ বেঙেনা হ'ল বুলিও জনা যায়। ঐতিহাসিক সাক্ষীৰ এই বাখৰ বেঙেনা আমাৰ অসমৰ প্ৰত্যেকজন অসমীয়াৰ এক গৌৰৱৰ প্ৰতীক হৈ থিয় দিছে। যদিও আমি কওঁ যে এয়া আমাৰ বাবে গৌৰৱ, কিন্তু আমি মানৱ জাতিয়ে আমাৰ ৰাজ্যখনৰ বাবে আমি কি কৰিব পাৰিছোঁ সেয়া হয়তো সকলোৱে বুজি উঠোঁ। কিন্তু কথাবিলাক ক'লেতো নহ'ব, আমি তাৰ বাবে হাতে কামেও লাগি যাব লাগিব। আমি কৈ থাকোঁ যে এয়া আমাৰ গৌৰৱ আৰু এয়া আমাৰ সংস্কৃতি, কিন্তু এই সকলোবোৰ জীয়াই ৰাখিবলৈ আমি কিমান দূৰ আগুৱাব পাৰিছোঁ সেয়া হয়তো ক'ব নোৱাৰিম। কিন্তু আজি এটা কথাই ক'ব বিচাৰোঁ, আমাৰ জন্মভূমি আমাৰ অসমখনিৰ প্ৰত্যেকটো সম্পদ সুন্দৰভাৱে সংৰক্ষণ কৰা বা ভালদৰে ৰাখিবলৈ কেৱল যিকোনো সম্পদত কেৱল স্থানীয় লোকসকলৰ দায়িত্ব নহয়, সেয়া প্ৰত্যেকজন অসমীয়াৰ এয়া গুৰু দায়িত্ব। আৰু এই দায়িত্ব আমি পালন কৰিব লাগিব, যিহেতু তেতিয়াহে আমাৰ এই অসমৰ সঠিক মৰ্যাদা লাভ কৰিব বুলি ভাবিব পৰা যায়। ইয়াৰোপৰি এইখিনিতে আৰু এটা কথা ক'ব বিচাৰোঁ, শিৱসাগৰ জিলাৰ বকতা মৌজাৰ এই বৃক্ষজোপা অৰ্থাৎ বাখৰ বেঙেনা গছৰ সংৰক্ষণৰ ক্ষেত্ৰত স্থানীয় লোকসকলে দায়িত্ব লৈ আছে আৰু ইয়াক পৰ্যটনৰ ক্ষেত্ৰত আৰু অধিক গুৰুত্ব লাভৰ হেতু স্থানীয় ৰাইজসকলে সৰ্বদাই চেষ্টা কৰি আহিছে। এই ইতিহাস জড়িত গছজোপা আমাৰ অসমৰ বাবে গৌৰৱ, তথাপিও এই সৰ্ববৃহৎ গছজোপা বিশ্বৰ প্ৰতিটো কোণত এই গছজোপাৰ ঐতিহ্য জিলিকি উঠক।
এই বাখৰ বেঙেনা গছজোপা দৰ্শন কৰিবৰ হেতু বহু দৰ্শনাৰ্থী আহিছে, তথাপিও এই অঞ্চলক বৰ্তমানলৈকে পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিব পৰা নাই। সেয়েহে এই বিস্ময়কৰ গছজোপাক সংৰক্ষণৰ অতি প্ৰয়োজন। সেয়েহে এইখিনিতে ক'ব বিচাৰোঁ, সকলোৱে মিলি এই বাখৰ বেঙেনা বিশ্বৰ দৰবাৰত জিলিকাই তুলিবলৈ দায়বদ্ধ হওঁ আহক।